ক'ৰ পৰা আহিলা হে ৰামু? অঁ ককা আইদেউ, মই এয়া খুৱাইদেউহঁতৰ ঘৰৰ পৰা আহিলোঁ। পিছে কথা এটা গম পাইছানে নাই বাৰু? কি বা কথা ককাইদেউ? কথা বিশেষ একো নহয়, এই ফাকুৱা পালেহি যে, গম পাইছানে নাই? কেতিয়ালৈ হ'ল বাৰু? তুমি হ'বলা গমেই নোপোৱা। এই সোমবাৰলৈ হ'ল আকৌ দৌল যাত্ৰা। অঁ হয় দিয়ক, মই হ'লে গমেই পোৱা নাই। পিছে এইবাৰ ফাকুৱা খেলিব লাগিব আকৌ। পিছে ফাকুৱাটো খেলিম বাৰু, নামঘৰলৈ যাবনে নাই? এই কি কথা কোৱা সেই তুমি? নামঘৰত গ'লেহে ফাকুৱা খেলিব পাৰিম। নামঘৰত গৈ গোসাঁইক আগ ধৰি দিব লাগিব। গোসাঁইক দিয়াৰ পিছতহে আমি খেলিব পাৰিম। ঠিকেই বাৰু, যাবতো লাগিবই। একেলগে যাম দিয়া গোটেইখিনি। গোসাঁইক দি কৰি আহিলৈ আমি সকলোৱে খেলিম। এই আজিকালি আকৌ সেই আগৰ দিনৰ ফূৰ্তিটো নাই নহয়। হয় দিয়ক ককাইদেউ, ঠিকেই কৈছে। আগৰ দিনৰ ফূৰ্তিবোৰ এতিয়া নাই। আগতে আকৌ গোটেই সোপা লগ খাই ইঘৰে সিঘৰে যাওঁ ফাকু খেলিবলৈ। ৰাস্তাই ঘাটে লগ পালে মানুহবোৰক দিওঁ। এতিয়া আকৌ তেনেকৈ দিলে গালিহে পাৰে। মানুহৰ ঘৰত গ'লে আকৌ বেয়াহে পায়। সেইবাবে ফূৰ্তিটো নাইকিয়া হ'ল আগৰ দৰে। হয় দিয়া, তুমি ঠিকেই কৈছা। বাৰু ককাইদেউ, আপুনি ৰখেনে? মই হ'লে গৈ থাকোঁ, মোৰ বহুত দৰকাৰী কাম এটাও আছিল। ব'লা ব'লা, ময়োনো ৰখি কি কৰিম, গৈয়ে থাকোঁ। সেয়ে খেলিম কিয় নেখেলিম। বছৰেকৰ মূৰত এবাৰহে আহে, তাকো যদি ধেমালি নকৰোঁ আমি কেতিয়া কৰিম? তহঁতৰ লগত এবাৰ ময়ো খেলিম দেই। তই আমাৰ লগত খেলিবলৈ পাৰিবি জানো? কিয়? মই তহঁতৰ লগত খেলিলে কি হয়? আৰে একো নহয় অ', এনেই কৈছে। সকলোৱে মিলি জুলিহে খেলিব লাগে ফাকু। এই অকলে অকলে খেলিবলৈ নোৱাৰি নহয়। এই তোক মই ধেমালি কৰিছোঁ। আমি সকলোৱে লগ লাগি ফাকু খেলিম। আৰু তৃষ্ণাহঁতো আছে, সিহঁতকো লৈ পেলাই খেলিম আৰু। ঠিকেই কৈছোঁ, মানুহ সৰহ হ'লেহে খেলি ভাল লাগে। ঐ, এইবাৰ ককাহঁতৰ লগত নামঘৰলৈ যাম দেই। যাম। নামঘৰত গৈ ফাকু খেলা মজাই বেলেগ। হয় দে, সঁচাকৈ নামঘৰত ককাহঁতৰ লগত গৈ গোসাঁই মূৰত দি ফাকু খেলা এটা মজাই বেলেগ। ঐ, গধূলিও হ'বলৈ হৈছে, ব'ল ঘৰলৈকে গৈ থাকোঁ। ব'ল গৈ থাকোঁ ব'ল।